নমস্কাৰ দহিকতাৰ ক্ৰেছ তৰফৰ পৰা আপোনালোক সকলোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰথম শাৰী ডিজাইন দেখুৱাব লৈছোঁ। এখন উকা শাৰী, একেবাৰে উকা কটনৰ হয়। এই শাৰীখন উকাকে পিন্ধিলেও ভাল লাগিব আৰু মই ইয়াত পুৰণা জিন্স ব্যৱহাৰ কৰিছোঁ। কিদৰে ব্যৱহাৰ কৰিছোঁ চাওঁ বলক, আৰু লগতে যদি আপুনি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ো বলক। আজি পেলনীয়া জিন্স লৈছোঁ, পুৰণা জিন্স, এইটো জিন্সৰ টুকুৰা। এখন ডাঠ কাগজ নিৰ্দিষ্ট জোখত আস্তানি এইটো কাটি লৈছোঁ। .5 চেণ্টিমিটাৰ গোটেই চাৰিওকাষে তেনেকৈ একে জোখতে লৈছোঁ। এতিয়া এটা ছাইডৰ পৰা এৰুৱাই যাম। টানি এৰুৱাব নোৱাৰিলে এনেদৰে বেজি বা পিন এটা লৈ ল'ব। গোটেই চাৰিও কাষে এনেদৰে এৰুৱাই ল'ম। এইটো এনেদৰে এৰুৱাই ল'লোঁ। সেইটো এইবিলাক গোটেইবিলাক এনেদৰে এৰুৱাই ল'লোঁ। কাটোতে এইটো জোখতে কাটিলোঁ, কিন্তু চব গোটেইখিনি একে সমান হোৱা নাই। এৰুৱাতে কোনোবা এটা ছাইডত এনেকৈ বেকা হৈ গৈছে। এইটো যেনেকৈ বেকা হৈ গৈছে দেখিছে নহয়, প্ৰত্যেকটো বেকা হোৱা নাই, এইটো চিধা হৈয়ে আছে। এতিয়া মই এইখিনি গোটেইখিনি বাচিম। যিকেইটা বেকা হৈছে সেইকেইটা এনেদৰে কাটি কাটি সমান কৰিম।
দিছে সমান কৰিছোঁ। এইটো বেকা। এতিয়া এইখিনি ডাঙৰ সৰু কৰি কাটি লওঁ। প্ৰথমতে যিখিনি বেকা সেইখিনি কাটি লৈছোঁ। কাটি লোৱাৰ পাছত যিকেইটা ডাঙৰ সৰু তেনেকুৱা হ'ব, গোটেইকেইটা একেই চাইজৰে নহ'ব। কাটি দিয়াৰ পাছত এইখিনি গোটেইখিনি কাটি হৈ গ'ল, সমান কৰি কাটি ল'লোঁ। এটা সৰু ডাঙৰ যিবিলাক দেখিছে সেইখিনি এতিয়া বাছি ল'ম। এইটো সৰু দেখিছে। অলপ অলপ পাৰ্থক্য হ'বও পাৰে, লগোৱাৰ পাছত এইটো ধৰিব নোৱাৰে। বাছি ল'লোঁ। এইখিনি অলপ সৰু দেখিছে, এইখিনি ডাঙৰ, কিন্তু সেই একে জোখতে কাটিছোঁ কাটোতে, কিন্তু সূতাবিলাক উলিয়াওঁতে সৰু ডাঙৰ হৈ গৈছে। আৰু এইবিলাক লগাওঁতে ওলোটা ছাইডটোহে ওপৰলৈ কৰি লগাম। এইটো যিটো চিধা ছাইড সেইটো তললৈ এনেকৈ থ'ম। মানে যিটো চিধা ছাইড সেইটো কালাৰ গ'ল, আৰু এইফালে যিটো ওলোটা ছাইড সেইটো কালাৰটো পূৰা ডাৰ্ক হৈ আছে। শাড়ীখন প্ৰথমে মেলি লৈছোঁ, যাতে মই এইখিনি লগাওঁতে সুবিধা হয়। প্ৰথমে এনেদৰে দি লৈছোঁ। কিমান দূৰত্বত দিলে মানে ভাল হ'ব এইটো চাই লওঁ। ঘন কৰিলে ভাল লাগিব নে সেৰেঙা কৰিলে ভাল লাগিব। পাঁচটা কৰি দিছোঁ। চাৰিটা দিওঁতে বেছি সেৰেঙা দেখিলোঁ। এতিয়া এইখিনি আঠা লগাই যাম মই এতিয়া। নিচিলাওঁ। আপোনালোকে যদি কোনোবাই চিলাব বিচাৰে চিলাবও পাৰে, কিন্তু মই আঠা লগতে সহজ বুলি ভাবোঁ। আঠা ফেব্ৰিক গ্লুটো লগালে মানে এইটো কাপোৰত লগোৱা আঠাই হয়। এইটো কাপোৰ প্ৰায় ধুলেও এৰি নাযায়। একেবাৰে সহজ কাম এইটো, কিন্তু জিন্সৰ সূতাখিনি উলিয়াওঁতে অলপ সময় লাগিব পাৰে। এইটো একেবাৰে সহজ। যদি টিভি চাই থকা সময়তো এইবিলাক কাম কৰি থাকিব পাৰি।
অন্য কাম কৰি আছে যদি সময় নাপায় টিভি চাই থকা সময়তো নিউজ চোৱা চোৱা সময়তো এইবিলাক কৰিব পাৰিব চাই থকা সময়ত কিন্তু আঠাটো লগাওঁতে সাৱধান হ'ব সমান কৰিয়ে লগাব এবাৰ লাগিলে বুলি এখিনি এৰুৱাই দিলে বেয়া লাগিব এতিয়া যিখিনি দেখুৱালো সেইখিনি এনেদৰে লগাই লওঁ তাৰ পাছত আকৌ দেখুৱাম আৰু দিম ডিজাইন এইখিনি আঠা লগাই হৈ গ'ল এতিয়া সাইডৰ কিনাৰে এইখিনি পটি দিম যিখিনি সৰু সৰু কৰি সাইড কৰি ৰাখিছিলো এইখিনি এতিয়া কিনাৰে পটি ডিজাইনত দি যাম এটা সাইডে হৈ গ'ল লগাই এতিয়া আৰু এটা সাইড আছে এই সাইডটো এতিয়া লগাই লম একে ধৰণে লগাম ইয়াত মই কিমান সেন্টিমিটাৰ দূৰত্ব দিছো হেতু কোনো জোখ লোৱা নাই নিজৰ আইডিয়া মতে কৰি গৈছো ইয়াত স্কেলে যদি জুখি চাও সমান জোখ নহব চাগে ইয়াত দুইটা সাইডে হৈ গ'ল লগাই শাৰীখন মই কোচ দি পিন্ধিম কোচ দিওঁতে এই আঁচলটোত খালি খালি লাগিছে এডোখৰ সেইকাৰণে ইয়াত ওচৰা-ওচৰি হলেও লগাই দিছো যাতে কোচটো ধুনীয়াকৈ ওলাই থাকে এইটো সাইডত নিদো কোচ দিলে এই সাইডটো লুকাই থাকিব যেটো ওপৰৰ ফালে থাকিব আৰু মাজতে এটা লগাই দিম এতিয়া মই কোচ দিওতে আগফালে যেটো আগফালে ওলাই থকা জায়গাখিনি কোচত মাজতে এটা লগাই দিছো নহলে বেছি উকা লাগিছে সকলোৱে জোখ বেলেগ বেলেগ হ'ব এটো নিজৰ সাইজত লগাব লাগিব কিছুমানে আঁচলটো দীঘলকেও লয় ছুটি কিছুমানে ছুটি লয় এটো মই নিজৰ জোখত লগাই লৈছো যেটো সাইডত শাৰীখনৰ ফলছ লগোৱা থাকিব সেই সাইডটোত মই পটিটো অলপ দীঘলকৈ লগাইছো আৰু ওপৰৰ যেটো পিঠি লগা থাকিব হেতু ছুটিকৈ লগাইছো এটো সাইড হেতু তাছত এটো যেটো ওলাই আছে সেইখিনিলৈকে দিছো এতিয়া পিন্ধি দেখুৱাম কেনেকুৱা লাগিছে কমেন্ট কৰিব হা শাৰী মই খুব কম পিন্ধো প্ৰথম অভিজ্ঞতা আপোনালোকৰ এনেকুৱা হৈছে নে শাৰীখন আমি মেখেলা চাদৰ মেখেলাখন হু সাইডে কোচ দিও শাৰী বাও সাইডে মই বিয়া এখনলৈ গৈছিলো পুৰা মেকআপ কৰিম বুলি গৈছো হেনাখন বিয়ালে বা জনে কয় তুমি এফালে আহাচোন বুলি মাতিলে মই গলো তাৰ পিছত কৈছে তুমি শাৰীখন উলুটাকে পিন্ধি আহিলা মই ধুমাধুম চিলনীটো চাইছো কি উলুটা হ'ল সিধাই হৈ আছে পাছত গম পাইছে শাৰী কোচটো মোৰ উলুটা হৈ আছে কমেন্ট কৰিব দেই